ৰতনপুৰ গাঁৱত অৱস্থিত শ্ৰী শ্ৰী শিৱলিংগ মন্দিৰত আজি ৩ বহাগ তাৰিখে গণ উদযাপন কৰা হৈছে। এয়া মন্দিৰৰ ভিতৰভাগ আপোনালোকক দেখুৱাইছোঁ। মন্দিৰৰ সম্পূৰ্ণ ভাগ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক মোৰ দিনেশ ৰাভা ইউটিউব চেনেলটিৰে। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি এই গন্ধৰ দিনাখন এটা খেৰেৰে নিৰ্মিত ভেলাঘৰ সাজি পুৰোহিতে পূজা অৰ্চনা কৰি সমূহ ৰাইজে মিলি এই ভেলাঘৰটো ৩-৪ বাৰ মান প্ৰদক্ষিণ কৰি ঘৰটো জ্বলাই অগ্নি দেৱতাক পূজা কৰা হয়। অহাকালি ৪ বহাগ তেল উৎসৱ চাবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আজি ৪ বহাগ টংলা নগৰৰ পৰা ৪ কিলোমিটাৰ উত্তৰে ৰতনপুৰ গাঁৱৰ সোঁমাজত অৱস্থিত শ্ৰী শ্ৰী শিৱলিংগ মন্দিৰ। অতীজৰে পৰা এই মন্দিৰত পৰম্পৰাগতভাৱে বহাগৰ ৪ তাৰিখে ইয়াত দৌল উদযাপন কৰি অহা হৈছে। ঠিক ৫ বজাৰ লগে লগে মন্দিৰটোৰ নিচেই কাষতে এযোৰ মকৰ স্থাপন কৰা হয়। ইয়াত প্ৰত্যেক বছৰে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে দৌল উদযাপন কৰি অহা হৈছে। বাঁহ গোঁসাই ৩-৪ কিলোমিটাৰ টংলা মাছগাঁও চাটিয়াপাৰা কাছপিয়া মন্দিৰৰ পৰা প্ৰত্যেক বছৰে পৰম্পৰা অনুসাৰে বহাগৰ ৪ তাৰিখে এই শিৱলিংগ মন্দিৰত আহে। বৃহৎ জাম গছডালৰ তলতে বাঁহ গোঁসাইৰ বাবে থাপনা স্থাপন কৰা হয়। ইয়াত বহুত ভক্তৰ সমাগম হয়। এই বাঁহ গোঁসাইৰ বাবে প্ৰস্তুত কৰা বাঁহডালত বহুতে ৰুমাল গামোচা বস্ত্ৰ দান কৰি মনৰ বাঞ্ছা পূৰণ কৰে। লোকবিশ্বাস অনুসৰি বস্ত্ৰ দান কৰিলে মনৰ বাঞ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। বাঁহ গোঁসাই আনোতে বিভিন্ন বাদ্যযন্ত্ৰ ঢোল তাল শিঙা আদি বজাই লৈ অহা হয়। বাঁহ গোঁসাই মন্দিৰ চৌহদত প্ৰৱেশ কৰোঁতে মূল মন্দিৰটোৰ ৩ বাৰ আৰু পূজা অৰ্চনাৰ অন্তত পুনৰ মন্দিৰটো ৩ বাৰ প্ৰদক্ষিণ কৰি মন্দিৰ চৌহদৰ পৰা বিদায় লয়। এই বাঁহ গোঁসাইত শিৱক আৰাধনা কৰা হয়।